তো গাইছ এইখন আমাৰ বাৰীৰ পিছফাল এখন ইয়াৰ পৰহে চাফা কৰি জাগা চাফা কৰিছে তো ইয়াতে আমি খানা খাম আজি তো ইয়াতে ধুনীয়াকৈ যে খানা খামটো ৱেলকাম বেক টু মাই চেনেল তো গাইছ আমাৰ এই বক্স দেখা পাইছে ডিজে যে লৈছোঁ একদম ডিজে পৰা ৰেডি খানা বৈ ইয়াতে ফাৰ্মৰ পিছফালে খাম ইয়াতে দগৰা একদম বৈদ্য খানা খাম আজি একদম দেখাইছোঁ একদম ধুনীয়াকৈ দেখাইছোঁ বেলেগ একো নাই চিকেন ড্ৰাই ফ্ৰাই হ'ব চিকেন পুৰা হ'ব বাকী তাৰপিছত ধুনীয়াকৈ দেখাইছোঁ কি কৰোঁ দিনটো আজি মজা হ'ব একদম চাই আপোনালোকে ইয়াত বক্সটো এই পৰহে বক্স লোক কি কৰিছা এখন মানে কানেকশ্যন লগাবই পাৰে তাক এই কানেকশ্যন দিনটো গেল কানেকশ্যন তাকলে 12টা বাজি গেল খানা বনাবই পৰা নাই আৰু খানা বনাব খাব কি কৰিব নাজানো আৰু এই চিনাও নাই এই আমাৰ বাৰীৰ পিছফাল মানে এখিনি আৰু এখনতে কি সেই লগাই আছে এই তাস্তাল লগাই আছে মানে বক্স বাজাবৰ কাৰণে মন পাৰ ফচি না খানা বনা নহয় আজি হা হ'ব না খানা একদম ফিক্স না খানা বনা নহয় তই কি মানে কি কাক ফোন কৰিছা কাক ফোন কৰিছা মানে খানা খাবা আহিছি ফোনটো এৰা নাই হা বাকী এতিয়া আমি বাজা কৰি আনো বাজা কৰাৰ পাছত ধুনীয়াকৈ বনাম এতে গান চান বাজাম তাৰপাছত ধুনীয়াকৈ একদম মজাকৈ দেখাইছোঁ আপোনালোক ধুনীয়াকৈ এই নৰ্মেল খানা কাৰণ খানা বহুত আছে ঘৰতো আছে তাৰপিছত এখন কৰা খানা খাই বোলে মোৰ লগত বহুত দিন লগ পোৱা নাছিল মই গুৱাহাটীৰ পৰা অহা নাছিলোঁ ঘৰত তো সেইটো কাৰণে আজি এনেই খাওঁ সিহঁতৰ লগতে বাকী ধুনীয়াকৈ দেখাইছোঁ পাঁচটা ধুনীয়াকৈ ফিটিং কৰি আছে বনাইখিনি হ'লি আমি গান চান বাজোৱা হোৱাৰ পাছত ধুনীয়াকৈ গোটেইখিনি হ'ব মন এতিয়া বাজাৰটো কৰি আনো বোলা নাকি মুণ্ডতে মই বাজাৰ ধুনীয়াকৈ কৰি আনো তাৰপিছত নাকি চিকেন ড্ৰাই ফ্ৰাই হ'ব চিকেন পুৰা হ'ব না বেলেগ নহয় আৰু খাই আছোঁ কেইদিন না ঘৰত আছে আৰু বাকী নাকি গাইছ আমাৰ মানে কি বাৰীৰ পিছফালে মানে খানা খাব ধুনীয়া জেগা মানে কি ধুনীয়া প্লেচ এটা আছে ইয়াত দেখাইছে আমাৰ ঘৰৰে চেগুন গছ এনেকৈ মানে কি লাইন আছে এনেকৈ লাইন আছে এনেকৈ চেগুন গছ আৰু কাষতে ফাৰ্মখন আছে আমাৰ তাৰ পিছফালে মানে ধুনীয়া খাব জেগা আৰু আগতো আছে খাব জেগা মজা জেগা খানা চানা খাবৰ কাৰণে সেইটো কাৰণে মই ঘৰ পিছফালে খাই ভাল পাওঁ মানে তো গাইছ এয়া মোৰ পিছফালে যিটো পুখুৰী দেখিছে এইটো আমাৰ প্ৰকাণ্ড এটা পুখুৰী ঘৰত মানে কি যোৱা বছৰ মানে কি পানী ইনফেকশ্যন হৈ বহুত মাছ মৰি গৈছে সেইটো কাৰণে এইবাৰ মানে কি মাছ দিয়া নাই ইয়াতে পানীখিনি বেয়া হৈ আছে এইটো এইবাৰ পানীখিনি শুকাৰ পাছত তাত ধুনীয়াকৈ খান্দি কিনে আৰু বনাব লাগিব হা দেখিছে আপোনালোকে ধুনীয়াকৈ একদম প্ৰকাণ্ড বম এৰিয়া এটা ইয়াৰ পৰা এই তাকেলৈকে ডাঙৰ বহুত লম্বা আছে দেখা তাত কেমেৰা কেপচাৰ কৰিব নোৱাৰিব পাৰে কিন্তু দীঘল আছে হা কিন্তু পানী ইনফেকশ্যনে বহুত মাছ মৰি গৈছে তো সেইটো কাৰণে এইবাৰ মানে কি মাছ দিয়া নাই তেনেকৈ ইয়াৰ কানেকশ্যনে হোৱা নাই তাকলৈকে কি বা কয় নাজানো আৰু হ'ব জানো কানেকশ্যন হ'ব জানো কানেকশ্যন যদি খানা খাব নাপাওঁ আজি হা আচ্ছা আজি কি কৰিছে আপুনি হ'ব জানো খানা কেতিয়া হ'ব কানেকশ্যন হ'ব নহয় এতিয়া শুন গান বাজব না হা বাজা নাবাজে আমাৰ এই বহুত টাইম যদি এতিয়া বক্সটো বাজিল মানে তো এতিয়া ধামাকা হ'ব এতিয়া দেখাইছোঁ গোটেইখিনি গাইছ আমাৰ এটা চৌকা হ'ব এইটো চৌকা তাৰপাছত ইয়াত মাংস চাংস আহি ৰেডি কৰি থৈছোঁ ইয়াত পাঠাৰ মাংস নহয় ব্ৰইলাৰ মাংস দেচোন ইয়াৰ লেগ পিচ পুৰা হ'ব বাকীখিনি ফ্ৰাই হ'ব তাৰমানে ইয়াত আলু চালু ৰেডি একদম চব ৰেডি গোটেইখিনি তাৰপিছত দেখাইছোঁ আমাৰ খৰি চৰি আহি পেলাই বেৰা চেৰা ভাঙি আনিছে ভাইটি খৰি চৰি আহি পেলাই এই কাটা জলদি কাটা খৰিলা উঠাই ধুনীয়াকৈ দি তাত বনাব লাগিব গোটেইখিনি তো গাইছ ইয়াত কৰাই চৰি উঠাই দিলোঁ ইয়াতে বস্তুবিলাক ৰেডি হৈ আছে বস্তুবিলাক ইয়াত জুবিনদাৰ গান বাজিছে ইয়াতে তো এতিয়া মোনে বনাবি না মাংস হা মাংস বনাবি নেকি মাংস বনাব লাগিছিলে আলু দিব লাগিব চিকেন ড্ৰাই ফ্ৰাই বাকী ইয়াত চালাড হ'ব ইয়াতে চালাড হ'ব এইটো বাকী ধুনীয়াকৈ এফালৰ পৰা মজা একদম দেখাইছোঁ ধুনীয়াকৈ আপোনালোকে ধুনীয়া হ'ব একদম মজা নৰ্মেল ব্লগ দেখাব তো গাইছ মাংস চাংস পৰা বনোৱা ৰেডি হৈ আছে এতিয়া মাংস থালি দিম ইয়াতে তাৰপাছত আমি ইয়াতে ষ্টিক বনাম ইয়াতে এই লেগ পিচ ৰেডি হৈ আছে এই লেগ পিচ 2 পিচ আনিছোঁ এই 2 পিচ ইয়াতে বনাম পুৰিম মানে এই পৰখা বনাইছে এই খুচি নাও নাই মাংস যদি মাংস সৎ নহয় তোক দেখ গম পাবি দে কি কৰোঁ এই আমাৰ পাৰ্থ বাই লেগ পিচ পুৰি আছে ইয়াতে মাংসৰ লেগ পিচ আৰু পৰখে বনাই আছে এই ভাইটি খাই আছে তো এতিয়া আমি লেগ পিচ খাম এতিয়া ধুনীয়াকৈ একদম দে পাছা না পাৰা নাই বানো ভালকে ঘূৰি থাক মাংস নহয় মাংস কি হ'ব গম পোৱা গৈছে এইটো ধুনীয়া হৈ থাক এই মন ধুনীয়া হৈ থাকা তো মানে মাংস হ'ব এতিয়া মাংস খতকে ধুনীয়া হৈ থাকাটো মন ধুনীয়াকৈ ঘূৰি থাকা দাদা নহ'লে গোটেই দহি যাব গোটেই কিবাকৈ সি মাংস কি বনাইছে সিয়ে জানে মাংস জুইয়ে নাই মানে জুই উঠো অলপ ঠঙালিটা যদি লাগে চাবিচোন তাতে কি কৰোঁ তোৰ আগতে তোৰ আগতে কাপোৰ খুলি তোৰ আগতে নাচ পাৰিম তোৰ আগতে কাপোৰ খুলি নাচাম আজি তোৰ আগতে চাবি এতিয়া আমি লেগ পিচ মানে খাম দি যি পেৰা দি অলপমান এনেই অলপমান দি মাংস এৰি গৈছে হা এৰি গৈছে নেকি তো গাইছ আমাৰ এতিয়া খানা চানা ৰেডি হৈছে খাব লাগে এতিয়া প্ৰায় 4টা বাজিল এতিয়া এই ক'ত 11টা বজাৰ পৰা বেগ বয়া কিবা বয়া সেনেকৈ কৰোঁতে 4টা বাজিল এতিয়া খাওঁ খাই লৈ উঠি তাৰপিছত কি কৰিছোঁ দেখাইছোঁ গোটেইখিনি এতিয়া ভাত তাত পুৰা ৰেডি হৈছে সদ্যহটো খাই দিব এতিয়া সদ্যহন দিবি দা সদ্যহন জানিব লাগিব দেই সদ্যহন দি আমাৰ শকতকৈ শকত মানুহ সদ্যহন দিব দেই জয় তাই কি দেই মন দিয়া দেই
দেই দ মাংস নামক চিন্তে নাকি দে খাইটা ধৰিব খাইটা তো গাইছ আমাৰ খানা চানা খোৱা শেষ এয়া চৌকা টৌকা চব এতিয়া বহে কৰি দিলোঁ বন্ধ কৰি দিলোঁ এয়া খৰি চৰি অলপ ৰৈছে আৰু এই মালখিনি ঘৰত লৈ যাব লাগে মানে তো এতিয়া আমি ৰাজনীতি চাব যাম এতিয়া পাঠশালা যাম পাঠশালা চাই কিনে ৰাজনীতি চাব যাম ৰাজনীতি ফিল্মখন চাব যাম তো এইটো আছিলে এটা 31 ডিচেম্বৰ এটা ধুনীয়া সৰু খানা গাঁৱৰ পৰা একদম ঘৰৰ পৰা বাকী ৰাজনীতি চাব যাওঁ ৰাজনীতি চাই উঠি বাকী আৰু কালিৰ পৰা বেলেগ ধুনীয়া ধুনীয়া ব্লগ দেখাব আপোনালোকে তো আজিলৈ আহিছোঁ বাই লাভ ইউ গাইছ এই কি কিবা কবি না একো নকওঁ বঢ়িয়া আহিছে খানা কেনে আহিছে একদম ছাবস্ক্ৰাইব কৰিব আকৌ মানুহক সকলোৱে ছাবস্ক্ৰাইব কৰি দিলে হ'ল সি ছাবস্ক্ৰাইব কৰিব কৈছি তো আপোনালোকে কৰিব না গাইছ হা কৰিব তই এতিয়া মালখিনি লৈ যাম মই নাযাওঁ তই ল মাল ল দুলি চাই কিয় ইমান ল'মা